শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? এ. কোচবিহাৰ, বি. মাজুলী, চি. নগাঁও, বি. বৰপেটা। ইয়াৰে কোনটো হ'ব পাৰে? উত্তৰ নগাঁও। ২ নম্বৰ প্ৰশ্নটো শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন বংশত হৈছিল? এ. কোচ, বি. চুতীয়া, চি. শিৰোমণি বৰভূঞা, ডি. আহোম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল শিৰোমণি বৰভূঞা। ৩ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ দেউতাকৰ নাম কি আছিলে? অপচন ডি আছে এ. কুসুম বৰভূঞা, বি. মিণ্টু ভূঞা, চি. মাধৱ কন্দলী, ডি. গোবিন্দগিৰি ভূঞা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কুসুম্বৰ ভূঞা। ৪ নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম কি আছিলে? অপচন দিয়া আছে এ. পদ্মাৱতী, বি. কালিন্দী, চি. সৰস্বতী, ডি. সূৰ্যৱতী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি. সূৰ্যৱতী। ৫ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে কিমান বছৰ বয়সত বিদ্যালয়লৈ গৈছিল? অপচন দিয়া আছে এ. ৭ বছৰ, বি. ১০ বছৰ, চি. ১২ বছৰ, ডি. ১৪ বছৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি. ১২ বছৰ। শংকৰদেৱে ১২ বছৰ বয়সত বিদ্যালয়লৈ গৈছিল। ৬ নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱৰ শিক্ষা গুৰুজনৰ নাম কি? অপচন দিয়া আছে এ. হেম সৰস্বতী, বি. মহেন্দ্ৰ কন্দলী, চি. ৰামানন্দ, ডি. গোবিন্দগিৰি ভূঞা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি. মহেন্দ্ৰ কন্দলী। শংকৰদেৱৰ শিক্ষা গুৰুজনৰ নাম হ'ল মহেন্দ্ৰ কন্দলী। ৭ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটক কোনখন? অপচন দিয়া আছে এ. কালিয়া দমন, বি. চিহ্নযাত্ৰা, চি. কেলিগোপাল, ডি. পত্নীপ্ৰসাদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি. চিহ্নযাত্ৰা। শংকৰদেৱে ৰচনা কৰা প্ৰথমখন নাটক হ'ল চিহ্নযাত্ৰা। ৮ নম্বৰ প্ৰশ্নটো হৈছে অসমত বৈষ্ণৱ ধৰ্ম কোনে প্ৰচাৰ কৰিছিল? অপচন দিয়া আছে এ. মাধৱদেৱ, বি. শংকৰদেৱ, চি. মহেন্দ্ৰ কন্দলী, ডি. অনন্ত কন্দলী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি. শংকৰদেৱ। অসমৰ বৈষ্ণৱ ধৰ্ম শংকৰদেৱে প্ৰচাৰ কৰিছিল। ৯ নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? অপচন দিয়া আছে এ. কৃষ্ণগুৰু ধৰ্ম, বি. দেৱী ধৰ্ম, চি. শান্ত ধৰ্ম, ডি. শৰণ ধৰ্ম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি. শৰণ ধৰ্ম। শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম হ'ল শৰণ ধৰ্ম। ১০ নম্বৰ প্ৰশ্নটো হৈছে অসমত সৰ্বপ্ৰথমে কোনে অংকীয় নাটৰ সৃষ্টি কৰে? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে তলত কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ১১ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? অপচন দিয়া আছে এ. বৰদোৱা, বি. বৰপেটা, চি. মাজুলী, ডি. কোচবিহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি. মাজুলী। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন মাজুলীত হৈছিল। ১২ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ একমাত্ৰ সাংসাৰিক পুথিখনৰ নাম কি? অপচন দিয়া আছে এ. ভক্তি ৰত্নাকৰ, অপচন বি. ভক্তি প্ৰসাদ, অপচন চি. চিহ্নযাত্ৰা, অপচন ডি. পত্নীপ্ৰসাদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন এ. ভক্তি ৰত্নাকৰ। ১৩ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ জীৱন ভিত্তি উপন্যাস জাকেৰি নাহিকে উপাম লেখক কোন? অপচন দিয়া আছে এ. মাধৱদেৱ, অপচন বি. ৰজনীকান্ত বৰদলৈ, অপচন চি. লক্ষ্মীনাথ বৰা, ডি. সত্যনাথ বৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি. লক্ষ্মীনন্দন বৰা। শংকৰদেৱৰ জীৱন ভিত্তি উপন্যাস জাকেৰি নাহিকে উপাম লেখক হ'ল লক্ষ্মীনন্দন বৰা। ১৪ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰিছিল? অপচন দিয়া আছে এ. ২৪০টা, অপচন বি. ২৫০টা, অপচন চি. ২৬০টা, অপচন ডি. ২৩০টা।
ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ 240টা। শংকৰদেৱে মুঠ 240টা বৰগীত ৰচনা কৰিছিলে। ১৮ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা বৰগীত আৰু নাটকসমূহত সন্নিৱিষ্ট কৰা গীতবোৰত মুঠ কিমানটা ৰাগ প্ৰৱৰ্তন কৰিছিল? অপশ্যন দিয়া আছে এ 12টা, বি 25টা, চি 20টা, ডি 24টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি 25টা। শংকৰদেৱে ৰচনা কৰা গীত আৰু নাটকসমূহত সন্নিৱিষ্ট কৰা মুঠ ৰাগ 25টা আছিলে। ১৬ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? অপশ্যন দিয়া আছে এ 1567 চনত, অপশ্যন বি 1568 চনত, অপশ্যন চি 1668 চনত, অপশ্যন ডি 1667 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি 1568 চনত। শংকৰদেৱৰ মৃত্যু হৈছিল 1568 চনত। ১৭ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ মৃত্যু কিমান তাৰিখে হৈছিল? অপশ্যন দিয়া আছে এ 22 আগষ্ট তাৰিখে, অপশ্যন বি 25 আগষ্ট তাৰিখে, অপশ্যন চি 24 আগষ্ট তাৰিখে, অপশ্যন ডি 23 আগষ্ট তাৰিখে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 23 আগষ্ট তাৰিখে। শংকৰদেৱৰ মৃত্যু 23 আগষ্ট তাৰিখে হৈছিল 1568 চনত। ১৮ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ ৰচনাৰাজি কেইটা ভাগত ভগাব পাৰি? অপশ্যন দিয়া আছে এ 6টা, অপশ্যন বি 8টা, অপশ্যন চি 10টা, অপশ্যন ডি 12টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 6টা। শংকৰদেৱৰ ৰচনাৰাজি 6টা ভাগত ভগাব পাৰি। ১৯ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে কি কি বাদ্যযন্ত্ৰ সৃষ্টি কৰিছিল? উত্তৰ শংকৰদেৱে খোল, তাল, দবা, কাঁহ, শংখ, মৃদং আদি সৃষ্টি কৰিছিল। ২০ নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল? উত্তৰ শংকৰদেৱৰ সৰুকালৰ নাম গংগাধৰ আছিল। ২১ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ ৰচনাৰাজি কেইটা ভাগত ভগাব পাৰি আৰু সেইকেইটা কি কি? উত্তৰ 6টা ভাগত ভগাব পাৰি। সেইকেইটা হ'ল ১ নম্বৰ অংকীয় নাট, ২ নম্বৰ নাম প্ৰসংগ, ৩ নম্বৰ ভক্তিতত্ত্ব, ৪ নম্বৰ গীত, ৫ নম্বৰ কাব্য, ৬ নম্বৰ অনুবাদমূলক। এইকেইটাই হৈছে শংকৰদেৱৰ ৰচনাৰাজি। ২২ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা অংকীয় নাটসমূহ কি কি? উত্তৰ শংকৰদেৱে ৰচনা কৰা অংকীয় নাটসমূহ হ'ল ১ নম্বৰ পত্নীপ্ৰসাদ, ২ নম্বৰ কালিয়া দমন, ৩ নম্বৰ কেলিগোপাল, ৪ নম্বৰ ৰুক্মিণী হৰণ, ৫ নম্বৰ পাৰিজাত হৰণ আৰু ৬ নম্বৰ ৰাম বিজয়। ২৩ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা নাম প্ৰসংগ পুথি কেইখন কি কি? উত্তৰ কীৰ্তন আৰু গুণমালা। শংকৰদেৱে ৰচনা কৰা নাম প্ৰসংগৰ পুথি কেইখন হ'ল কীৰ্তন আৰু গুণমালা। ২৪ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা ভক্তিতত্ত্ব পুথি কেইখন কি কি? উত্তৰ ভক্তি ৰত্নাকৰ আৰু ভক্তি প্ৰদীপ। শংকৰদেৱে ৰচনা কৰা ভক্তিতত্ত্ব পুথি কেইখন হ'ল ভক্তি ৰত্নাকৰ আৰু ভক্তি প্ৰদীপ। ২৫ নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা গীতসমূহ কি কি? উত্তৰ বৰগীত আৰু ভটিমা। শংকৰদেৱে ৰচনা কৰা গীতসমূহ হৈছে বৰগীত আৰু ভটিমা। এইটো মোৰ পাৰ্ট 1 ভিডিঅ'। আপোনালোকৰ কাৰণে মই 25টা প্ৰশ্ন লৈ আহিছোঁ। এই 25টা প্ৰশ্ন আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু পাৰ্ট 2ত মই 25টা প্ৰশ্ন লৈ আহিম। গোটেইকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হ'ব। চ' আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ভিডিঅ'বোৰ আগতীয়াকৈ পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। আজিলৈ ইমানেই।